আজি ভাবিছোঁ যে এটা একদম ইম্পৰ্টেণ্ট বস্তু যে যিটো মানে বহুত ভাল, বিশেষকৈ মাইকী মানুহৰ কাৰণে বহুত বেছিয়ে ভাল। তো মই সেইটো বস্তু মই আপোনালোকক দেখুৱাব গৈ আছোঁ। তো এইটো দেখিছেনে, এইটো ফ্লেক্সিড, এয়া হৈছে ফ্লেক্সিড। তো এই ফ্লেক্সিড বহুত ভাল বস্তু, ইয়াত যথেষ্ট পৰিমাণে ওমেগা 3 আছে, প্ৰটিন, মেগনেছিয়াম, কেলছিয়াম আছে। আৰু এইটো মানে মাইকী মানুহৰ কাৰণে এইকাৰণে ভাল বুলি কৈছোঁ যে মাইকী মানুহৰ কিছুমান মেনষ্ট্ৰুৱেলৰ যিটো প্ৰব্লেমছ, কিছুমান ইৰেগুলাৰ মেনষ্ট্ৰুৱেল হয় আৰু পেটৰ বিষ কিবা কিবি, এইটো ক্ষেত্ৰত বহুত ভাল। আৰু লগতে চুলিৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল। তো মই সেইকাৰণে এইটো এই ফ্লেক্সিডটো টিচি বুলিও কয়। তো এনে আপোনালোকে এইটো মই এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। তো মই আপোনালোকক ডেছক্ৰিপশ্যনত মই দি দিম লিংকটো, তো আপোনালোকে এইটো খাব পাৰে। আৰু মই এতিয়া বৰ্তমান মই চুলিত লগাম। তো ব'লক মই দেখুৱাই আছোঁ। মই আৰু এটা বস্তু আপোনালোকক কৈ আছোঁ যে মই আজি ইমান ধুনীয়া শাৰী এখন পিন্ধি আছোঁ, মানে মাৰ পৰা লৈছোঁ, মোৰ শাহু মা ভাল লগা বুলি ক'লে কোৱা, আৰু মই ৰাখি থৈ দিলোঁ। তাৰপিছত এইখন শাড়ীখন মই আপোনালোকক দেখাইছোঁ, ইমান ধুনীয়া লাগিছে শাড়ীখন পিন্ধি, যে ইমান আৰাম লাগিছে। মই ফটো দেখাই আছোঁ ৰ'ব আপোনালোকক। এইখিনি ফ্লেক্সিড, তো মই ৰাতিয়ে তিয়াই থৈ দিছোঁ। সূতাৰ কাপোৰ, ইয়াত মই আগতেও হেৰি কৰিছোঁ। এই কাপোৰখনত ধুনীয়াকৈ এনেকৈ লৈ ল'ব, এনেকৈ লৈ ল'ব, গোটেই গুটিখিনি এনেকৈ লৈ ল'ব। এনেকৈ লোৱাৰ পিছত ধুনীয়াকৈ কাপোৰখনেৰে এনেকৈ লৈ ল'ব। এতিয়া যিখিনি ইয়াৰ পৰা ওলাইছে, ৰাতি তিয়াই থোৱাৰ পিছত এনেকৈ ওলাই দিব আপোনালোকে। ধুনীয়াকৈ ইয়াৰ পৰা যিখিনি ইয়াৰ পৰা ধুনীয়াকৈ হেৰিখিনি ওলাই ল'ব। যিখিনি সেইখিনি ওলাইছে, ইমানখিনি ওলাইছে। আৰু এইখিনি ধুনীয়াকৈ আপোনালোকে এনেকৈ চুলিৰ গুৰিবিলাকত এনেকৈ লগাই দিব। আপোনালোকে সপ্তাহত এবাৰ লগাব পাৰে বা 2-3 দিন লগালেও হ'ব। আপোনালোকে যেনেকৈ পাৰে তেনেকৈ লগাব। আৰু মই কৈছোঁৱে আপোনালোকক আগতে, এইটো খালেও বহুত ভাল আৰু লগালেও চুলি সৰা বহুত কমে। আৰু মই লগাইছোঁ কাৰণ মোৰ কামত আহিছে, আৰু সেইটো কাৰণে আপোনালোকে লগাই চাব। এনেকৈ ধুনীয়াকৈ গুৰিবিলাকত লগাই দিব, ধুনীয়াকৈ এনেকৈ লগাই দিব গুৰিবিলাকত। আৰু 10-15 মিনিটমান থাকি পেলাই আপোনালোকে চুলিখিনি ধুই পেলাব। তো মই এতিয়া ফ্লেক্সিডখিনি লগাই ল'লোঁ। 15 মিনিট 20 মিনিটৰ কাৰণে মই লগাই থৈছোঁ। তাৰপিছত মই সুধা পানীৰে মই ধুই দিম, চেম্পু টেম্পু একো নিদিওঁ। মই এতিয়া মানে কি, এই আমাৰ পেহী হয়, পেহী নাৰিকল কাটি আছে। পেহী থকাৰ কাৰণে মোৰ বহুত কামত সহায় হৈছে, বহুত সহায় কৰে, বাচন চাচন ধুই দিয়ে, তাৰপিছত যিকোনো কামতে মানে বহুত সহায় কৰি দিয়ে আৰু সহায় হয়। তো এতিয়া মানে পেহীয়ে বোলে একাপ চাহ খায়, দুপৰীয়া টাইমত তাৰমানে এবাৰ চাহ খায়, সেইটো কাৰণে মই চাহ একাপ বনাই দিওঁ। চুলিখিনি ধুই পেলালোঁ, সুদা পানীৰে ধুইছোঁ, চেম্পু কৰা নাই। কাইলৈ মই ভালদৰে চেম্পুৰে ধুই দিম। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পায়।